হেল্ল' ফ্ৰেণ্ড, এইটো মোৰ প্ৰথমটো মিনি ব্লগ। ইয়াত ট্ৰেইন আহি পাই গ'লহি। আমি 1:45তে ট্ৰেইন সোমাই গ'ল। 2টা বজাত 2:12 মানতে আছিলে। সোনকালে আহি গ'ল বাবে নহয় বুলি লাহেতে আহি আছিলোঁ। আমি গৈ আছোঁ শিৱসাগৰ মিছা জান মোৰ মাহঁতৰ ঘৰলৈ। প্ৰথমটো মিনি ব্লগ ভাবিছোঁ আপোনালোকৰ আগতো মই ঘৰলৈ যোৱা ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, এটি সুন্দৰ পৰিৱেশ আপোনালোককো দেখাই গৈছোঁ, ময়ো লগতে চাই গৈছোঁ। ইমানেই ভাল লাগিছে চাই। এয়া আমি সকলো ট্ৰেইনত গৰমত একদম থাকিব পৰা নাই। এয়া চাব, ভণ্টি আৰু মোৰ মানুহজনে চাৰ্টৰ গুদাম পূৰা খুলিছে। দেখাম ৰ'ব আপোনালোকক। এয়া দেখিছেনে, গৰমত ক'ব নোৱাৰা হৈ গৈছে। এয়া বেটী, তাই অকলে অকলে বহি আছে। আমি এতিয়া আহি পামেহি, পাবলৈ বেছি টাইম নাই। এয়া আমি আহি পাই গ'লোহি। এয়া নামটি এয়া ভণ্টি ছোৱালীজনী। এয়া মই আৰু মোৰ বেটী, আৰু এয়া মোৰ মানুহজন বেগ লৈ ৰখি আছে, আৰু এয়া ভণ্টি গৈ আছে। মই ভিডিঅ' কৰাত বিজি, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।